নমস্কাৰ জনাইছোঁ সকলোকে। ডিউটি যাব ওলাই আহিছোঁ, আহি পেলাই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আপোনালোকক দেখুৱাম কিছুমান। মই এতিয়া ৰাস্তাতে ৰখি আছোঁ। সেইফালে এটা ৰাস্তা, মেইন ৰাস্তা সেইফালে আছে। মই আহি ইয়াতে গছৰ তলত ৰখিছোঁ। আপোনালোকক দেখুৱাব পৰা নাই ভালদৰে জেগাবিলাক, তাৰমানে মই যাব পৰা নাই, কাৰণ ডিউটি থাকে, ডিউটিৰ পৰা ছুটি লৈ পেলাই আকৌ যাব নোৱাৰোঁ বাহিৰত। গতিকে ভাল লাগিলে লাইক কমেণ্ট কৰিব। যাম কেতিয়াবা বাহিৰত, আপোনালোকক দেখুৱাম ভালদৰে। আৰু ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ আপোনালোকক মই শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়েৰ। আপোনালোকৰ দিনবিলাক ভালে কুশলে থাকক, ভালে কুশলে যাওক। অহাবাৰ যিটো নতুন বছৰ আহিছে, এই বছৰটোত আপোনালোকৰ সকলোৰে ভাল হওক, তাৰে কামনা কৰিছোঁ। আকৌ এবাৰ হেপী নিউ ইয়েৰ। ভালদৰে সকলোৱে চলিব, ভালদৰে কাম কৰিব, সকলোৰে সুখ হ'ব, তাৰে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু এবাৰ কওঁ, ইংৰাজী নৱবৰ্ষৰ আপোনালোকক এডভান্স জনাইছোঁ হেপী নিউ ইয়েৰ 2026।